আমাৰ যিবিলাক ডেকা ল'ৰা আছে মই ভাবিছো যে 2 লাখ কিন্তু 2 লাখ একেলগে কলে মই মিছা কথা কোৱা হ'ব যাতে গাড়ীখন লাহে লাহে যায় সেইকাৰণে মই প্ৰথম কৈছো যে এই বছৰ আমি প্ৰচেছ আৰম্ভ কৰিম 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ সাহায্য দিম যাতে তেওঁলোকে কিবা নহয় কিবা ব্যবসা আৰম্ভ কৰিব পাৰে এইটো বেংকৰ পৰা লোন নালাগে বেংকৰ লগত কোনো কানেকশ্যন নাই ডাইৰেক্টলি চৰকাৰে বেংক একাউণ্টত 2 লাখ টকা ঢালি দিব আৰু তাৰ পিছত যেতিয়া আপোনালোকে ব্যৱসায় ভাল কৰিব তেতিয়া আপোনালোকে বেংকত যাব আৰু মইতো আশা কৰিম যে ভাল বিজনেছ কৰি আপোনালোকে বেংকৰ পৰা পিছত 10 লাখ 20 লাখ যি লাগে লোন ল'ব কিন্তু মোৰ ফালৰ পৰা আমি 1 লাখ ল'ৰাক প্ৰথম বছৰ 2 লাখ আৰু ভগৱানে যদি শক্তি দিয়ে পিছত আৰু 1 লাখ ল'ৰাক আমি 2 লাখ টকাকৈ আমি সহায় কৰিম শ্ৰদ্ধা ৰাইজ আপোনালোকে জানে যে আমাৰ গাঁৱত বহুত সেলফ হেল্প গ্ৰুপ আছে নে নাই মহিলাসকলৰ গ্ৰুপ আছে নে নাই ইমান দিনে মহিলাই গ্ৰুপত টকা পায় যে 25,000 টকা গ্ৰুপত দিলো 50,000 টকা গ্ৰুপত দিলো গ্ৰুপত দিলে 10টা মহিলাৰ মাজত ভাগ হয় 25,000 টকা কংগ্ৰেছেতো 5,000 দিছিলে 5,000 মানে গাইপতি 500 টকা যদি 25,000ও দিও তেলে গাইপতি হয় 2,500 টকা গতিকে মই চিন্তা কৰি আছিলো যে আমাৰ অসমত 40 লাখ মহিলা গ্ৰুপ আছে 4 লাখ মহিলা গ্ৰুপত 40 লাখ মহিলা আছে এই 40 লাখ মহিলাই যদি নিজাকৈ কিবা কাম আৰম্ভ কৰে আমাৰ অসমত কিমান কাম হ'ব কোনোবাই ধূপ বনাব কোনোবাই মৌ উৎপাদন কৰিব কোনোবাই মুৰ্গী পুহিব কোনোবাই গাহৰি পুহিব কোনোবাই গৰু ৰাখিব যদি এই মহিলাসকলৰ হাতত আমি যদি কিবা এটা টকা দিব পাৰো তেতিয়া হলে এই মহিলাসকলে লাহে 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 উৎপাদনমুখী হ'ব পাৰিব সেইবাবে মই এইবাৰ আমি সিদ্ধান্ত লৈছো যে অসমৰ এই 4 লাখ সহায়ক গোটৰ যি মেম্বাৰ সেই 40 লাখ মহিলাৰ বেংক একাউণ্ট নম্বৰ আমি ল'ম আৰু বেংক একাউণ্টত আমি 10,000 টকাকৈ সব মহিলাক ব্যক্তিগতভাৱে আমি দি দিম গ্ৰুপত নহব গ্ৰুপত আগতে আমি পাই থাকিম কিন্তু এইটো মোৰ ফালৰ পৰা ব্যক্তিগত একাউণ্টত দিম আৰু যি মহিলাই এই ব্যক্তিগত একাউণ্টত 10 লাখ টকালৈ ভাল কাম কৰিব ভৱিষ্যতৰ দিনত তেওঁলোকক আমি বেংকৰ পৰা আৰু লোন দিম সাবসিডি দিম আৰু এই মহিলাই যি বেংকৰ পৰা লোন ল'ব খুদটো চৰকাৰে দিব মহিলাই দিব নালাগে খুদটো চৰকাৰে নিজৰ একাউণ্টৰ পৰা দিব এইবাৰ আমি সিদ্ধান্ত লৈছো যে অহা অক্টোবৰ মাহৰ ভিতৰত একেদিনাই একেলগে আমি অসমত আকৌ 40 লাখ মানুহক আমি ৰেশন কাৰ্ড আমি হাতত তুলি দিম এতিয়া যেতিয়া আমি ৰেশন কাৰ্ড দিও আগতে আমি ৰেশন কাৰ্ডত খালি চাউল পাইছিলো এতিয়া অকল চাউল নহয় ৰেশন কাৰ্ডখন দেখালে গভৰ্ণমেণ্ট হস্পিটাল প্ৰাইভেট হস্পিটালত বছৰি আমি 5 লাখ টকালৈকে বিনামূলীয়া আমি মেডিকেল ট্ৰিটমেণ্টটো পাম অৰ্থাৎ আগতে আছিল ৰেশন কাৰ্ডখন সিঙ্গল ইঞ্জিন এতিয়া ৰেশন কাৰ্ডখন হৈ গল ডাবল ইঞ্জিন চাউলো পাব আৰু চাউলৰ লগত মাহত বছৰি 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্টটো পাব আজি আপোনালোকে চিন্তা কৰক যে কোভিডৰ সময়ত মোদী ডাঙৰীয়াই বিনামূলীয়া চাউল দিছিলে কোভিড শেষ হৈ গল
চাউল আজিও চলি আছে, কিন্তু সেই চাউল লোৱা ৰেচন কাৰ্ডখনৰ মূল্য বাঢ়ি বাঢ়ি গৈ আছে, কাৰণ আগতে তাতে চাউল পাইছিলে, এতিয়া চাউলৰ লগত বছৰি 5 লাখ টকালৈকে বিনামূলীয়াকৈ মেডিকেল ট্ৰিটমেণ্টটো আমি পাব পাৰিম। অৰুণোদয় আঁচনি দিয়া হ'ল, 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়া হ'ল, 40 লাখ মানুহক ৰেচন কাৰ্ড দিয়া হ'ল। আগতে থকা ৰেচন কাৰ্ড আৰু নতুন ৰেচন কাৰ্ড 62 লাখ পৰিয়ালক আমি বছৰি 5 লাখ টকাৰ বিনামূলীয়াকৈ আমি ট্ৰিটমেণ্ট দিয়াৰ বাবেও ৰেচন কাৰ্ড দেখুৱালে ট্ৰিটমেণ্ট পাব, এই কামো আমি কৰিলো।